নদীৰ পাৰত বাস কৰা এজন মাছমৰীয়া এদিন মাছ ধৰিবলৈ নদীৰ মাজলৈ গ'ল। তেওঁ জালখন নদীৰ পানীত এৰি দিলে আৰু কিছু সময় অপেক্ষা কৰিব ধৰিলে। অলপ পাছতে জালখন যেতিয়া গধুৰ হ'বলৈ ধৰিলে, তেতিয়া মাছমৰীয়াজনে জালখন ওপৰলৈ উঠাই ল'লে। জালখনত এটা দুটা মাছৰ লগতে এটি কাঁচৰ বটলো লাগি ধৰিছিল। মাছমৰীয়াজনে বটলৰ ঢাকনখন খুলি দিলে। তৎক্ষণাতে কিবা এটা শব্দ কৰি বটলৰ পৰা ক'লা ধোঁৱাৰ দৰে কিছু ওলাব ধৰিলে আৰু সেই ক'লা ধোঁৱাবোৰ গৈ মেঘৰ আকৃতি ল'লে আৰু তাৰ পৰা এটা ভূত ওলাই গ'ল। মাছমৰীয়াজনে ভূতটো দেখি বহুত ভয় খালে। ভূতটো ভয়ানক শব্দৰে বহুত জোৰ জোৰকৈ হাঁহিবলৈ ধৰিলে আৰু ক'লে যে, কেইবা বছৰ আগতে মই বহুত শক্তিৱান আছিলোঁ। মানুহে মোক বহুত ভয় কৰিছিল। কিন্তু এজন যাদুকাৰে মোক এই বটলটোৰ ভিতৰত বন্ধ কৰি নদীৰ পানীত পেলাই দিছিল। কেইবা বছৰ ধৰি ওলাবলৈ বহুতো চেষ্টা কৰিলোঁ, কিন্তু সফল হ'বলৈ নোৱাৰিলোঁ। আজি তোমাৰ বাবে মই পুনৰ বাহিৰলৈ ওলালো। মাছমৰীয়াজনে বহুত ভয় খালে আৰু একোকে ক'ব নোৱাৰা হ'ল। ভূতটোৱে পুনৰ ক'বলৈ ধৰিলে, পৰন্তু মানৱ, আজি মই তোমাক হত্যা কৰিব লাগিব। কাৰণ মই বটলৰ পৰা বাহিৰ হোৱা কথাটো অকল তুমিয়েই দেখিছা। মাছমৰীয়াজন বহুত ভয়ভীত হৈ গ'ল। তেতিয়া তেওঁৰ ককাকে কোৱা সাধু কথাটো তেওঁৰ মনত পৰিল আৰু তেওঁ ক'লে যে, প্ৰেতাত্মা, মই জানো তুমি মোক হত্যা কৰিবা, কিন্তু মোৰ এটি শেষ ইচ্ছা আছে। তুমি জানো সেই শেষ ইচ্ছাটো পূৰণ কৰিবা? ভূতটোৰ খং উঠি গ'ল আৰু ক'লে যে, কি আছে তোমাৰ শেষ ইচ্ছা? সোনকালে কোৱা। প্ৰেতাত্মা, তুমি ইমান ডাঙৰ পৰ্বতৰ নিচিনা। মই বুজি নাপালোঁ তুমি ইমান সৰু বটলটোত কেনেকৈ সোমাই গৈছিলা। এইটো কথা মোৰ মগজুৰ বাহিৰত। তুমি মোক দেখুৱাব পাৰিবানে এইটো কেনেকৈ সম্ভৱ হৈছে? ভূতটোৱে একোকে নুবুজি মাছমৰীয়াৰ প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু হ'ল। তোমালোক মূৰ্খ মানুহৰ এনেকুৱাই প্ৰশ্ন। এতিয়া তুমি চোৱা, মই ইমান ডাঙৰ হোৱাৰ পাছতো এই সৰু বটলটোত কেনেকৈ সোমাই যাওঁ। এইটো কৈয়ে ভূতটোৱে নিজৰ আকাৰটো সৰু কৰিলে আৰু বটলৰ ভিতৰত সোমাই গ'ল। মাছমৰীয়াজনে তৎক্ষণাতে ঢাকনখন ভালদৰে ঢাকি বটলটো নদীৰ পানীত দলিয়াই দিলে আৰু ভূতৰ কবলৰ পৰা ৰক্ষা পালে।